সকলোকে নমস্কাৰ জনাইছো আৰু গুড মৰ্নিং বুলি কৈ মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আপোনালোকে জানে মই ফুৰিবলৈ আহিছো বৰ্তমান আছো মুম্বাই জুহুত আৰু আজি আপোনালোকক দেখাবলৈ গৈ আছো ৰব 5 ষ্টাৰ হোটেলৰ ব্ৰেকফাষ্ট জীৱনত ময়ো প্ৰথমবাৰৰ বাবে 5 ষ্টাৰ হোটেলত এনেদৰে ব্ৰেকফাষ্ট খাবলৈ সক্ষম হৈছো আৰু ইয়া কেৱল ছোৱালী জহতে হৈছে দেই মই কেতিয়াও আগতে এনেদৰে 5 ষ্টাৰ হোটেলত ব্ৰেকফাষ্ট কৰি পোৱা নাই আৰু আগৰটো জন্মত হয়তো কিবা ভাল কাম কৰি থৈ দিছিল চাগে দেই মনতে ভাবিছো আৰু সেই কাৰণে হয়তো এনেকুৱা এটা সুন্দৰ মুহূৰ্ত মোৰ জীৱনলৈ আহিছে আৰু আপোনালোকৰ হয়তো শেয়াৰ কৰিম কি কিনো খালো আৰু আপোনালোকে সুধি আছিল ক'ত যায় কি কথা সকলোখিনি দেখুৱাই থাকিবলৈ আৰু আপডেট দি থাকিবলৈ গতিকে লৰা কৈছো কেমেৰা ধৰা আমাৰ ভিউৱাৰ্ছ সকলকো দেখুৱাব লাগিব সকলোখিনি আচলতে ময়ো চিনি পোৱা নাই কি কিনো দিছে ইমান বস্তু দিছে নে কি খাওঁ কি নেখাওঁ এনেকুৱা নিচিনা হৈছে আৰু বলক তেনেহ'লে আপোনালোকক দেখুৱাইছো কি ৰাইচ খাই লওঁ বঢ়িয়াকৈ একদম ধুনীয়া ধুনীয়া খানা আছে পনীৰ নেকি পনীৰ হয় ভেজ কোৰমা পনীৰ আছে ভেজ কোৰমা কোৰমাটো আলু আছে নেকি আছে নাজানো ৰাইচ খালে গম পাম দেই আজি বঢ়িয়াকৈ লৈ লওঁ কালি মানে ল'বলৈ নাপালোঁ চিম্পি ষ্টিকডাল লৈ নিলে সেই ডাংগেজ কৰিব পাৰিলোঁ হয় মোৰ ফেভৰেট লুচি অলপ সৰহকৈ লৈ লৈছোঁ লুচি দেই মোৰ ফেভৰেট হয় লুচি চব ল'ম আজি অলপ অলপ কালি নল'লোঁ আজি বঢ়িয়াকৈ ভিডিঅ'টো আপোনালোকক দেখাম কি কি খালোঁ এইটো হৈছে পৰঠা দেই ৰাইচ পৰঠা লৈ লৈছোঁ চব ধুনীয়াকৈ এইটো মই নলওঁ দেই এইটো ভাল নালাগে খাই ভেজ উপমা এই উপমাটো খাওঁচোন উপমাটো চুজি হয় নেকি উপমা লৈছোঁ বঢ়িয়াকৈ নিজে বন্ধ হৈ যায় আৰু এইটো মই নাখাওঁ এইটো একদম মানে বিন কিবা এটা নাখাওঁ আৰু এইটো পটেটো নেকি এটাকে লওঁ বাৰু খাই চাওঁচোন এটা লৈ পেলাই ৰ'ষ্টেড পটেটো নেকি এইটো ৰ'ষ্টেড পটেটো চাগে দেই লৈছোঁ নিজে বন্ধ হৈ যাব আৰু এইটো চবতকৈ ফেভৰেট হয় এইটো হেল্ডি হয় এইটো বহুত হেল্ডি হয় এইটো বহুত ধুনীয়া এইয়া ধুনীয়া এইটো হেল্ডি এইটো আছে এইটো হেৰি ব্ৰকলি মোৰ ফেভৰেট হয় আৰু এয়া কণী খাবানে লৈ লৈছোঁ দুটা ৰাইজক দেখুৱাবৰ কাৰণে আৰু লৈছোঁ আৰু এইটো হৈছে চিকেন উইংছৰ শেষেই হৈ যাব দেখোন আহিব আৰু পাছত মজাকৈ খাই লওঁ দেই মজা এই চিকেন উইংছ লাইটটো দি দিয়া লাইট দিছেনে মজাকৈ খাম এতিয়া বঢ়িয়া দেই কণীকেইটা নিমখ লাগি আছে মই এটা বেলেগত ফালে যোৱাচোন খালি যোৱা কণীকেইটা দিয়া হ'ব দিয়া লোভতে লৈ আহিছোঁ সুধিব আহিছিলে কি লাগিব কণী অমলেট লাগিব ভাল পাইছোঁ আপোনাৰ অমলেট খাবা আৰু কি আছে দোচা এটা লৈ ল'ব পৰা পাতি দিয়া খুব ধুনীয়া ইডলি আছে বেছি ভাল ন আজি ইডলি আছে এইটো কি চাম্বাৰ আৰু তেনে এতিয়া লৈ লওঁ লৈ পেলাই লগ পাই আছোঁ মোবাইলটো লোৱা তেনেকৈ লৈ ল'লোঁ খাই পেলাই আপোনালোকক জনাই আছোঁ হ'ব দেই ব্ৰেকফাষ্ট কিমান হেভি ব্ৰেকফাষ্ট দিছেনে অলপ সোমাই গৈছোঁ চিকেন উইংছ বিৰাট ধুনীয়া মানে ইমানেই আইটেম আছিলে নহয় মই জীৱনত কেতিয়াও দেখি পোৱা নাই আৰু খাইতো পোৱাই নাই আনকি দেখিও পোৱা নাই জুচেই দিছে কেইবা প্ৰকাৰো
ফ্ৰুটছ দিছে গোটেইবিলাক বস্তু আপোনালোকক আচলতে মই কেপচাৰ কৰি দেখুৱাব পৰা নাই পাছত মই ভিডিঅ' ধুনীয়াকৈ দিম বাৰু আৰু ভিডিঅ'টো যিহেতু দীঘলীয়া হৈ যায় ইমানেই বস্তু দিছে নহয় বস্তু লওঁতে চাগে টাইমেই গুচি যাব খোৱা টাইমেই গুচি যাব এনেকুৱা হৈছে তথাপিতো যিকণ পাৰিছোঁ সেইকণকে আপোনালোকক দেখুৱাইছোঁ আৰু বেয়া কমেণ্ট নকৰিব আকৌ দেই বহুতে বেয়া কমেণ্ট কৰি আছে মোৰ ছোৱালীক কিন্তু বহুত বেয়া কমেণ্ট কৰিছে মই অলপ দুখ পাইছোঁ মনত যি কি নহওক ছোৱালীক টানি আনিব নালাগে বা জোঁৱাইক টানি আনিব নালাগে মোৰ ভিডিঅ'টোলৈ সিহঁতে বেয়া পায় আৰু তাই আজিকালি ভিডিঅ'ত ওলাবলৈকে মন নকৰে গতিকে আজি ভিডিঅ'টো ইমানতে এৰিছোঁ সুন্দৰকৈ ভিডিঅ' দিম মই ঘৰলৈ গৈ পেলাই খুব টেষ্টি আছিলে সাংঘাতিক টেষ্টি এনেকুৱা টেষ্টি খানা খোৱা সঁচাকৈ মনতে নপৰে যে কি নহওক আজি ভিডিঅ'টো ইমানতে এৰিছোঁ ধন্যবাদ বাই বাই নতুন এটা ভিডিঅ'ত লগ পাই আছোঁ